হাই, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো ব'লক আজি নতুন এটা ব্লগ ষ্টাৰ্ট কৰোঁ। এইফালে ৰাতিপুৱা ৰেডি হৈ এতিয়া মই যাব ওলাইছোঁ ঘৰলৈ। একচুৱেলি নগাঁৱলৈ গৈ আছোঁ আৰু এইফালে ফায়াজ আৰু তানি উঠি গৈছিলে টোপনিৰ পৰা। তো এইফালে চাওকচোন তানিয়া কি কৰি আছে কেমেৰা চাই। তাৰপিছত আহি গ'লোঁ বাহিৰলৈ। চব বাও ৰখি আছিলে, যিহেতু বাও যাব অলপ আমাৰ লগত মানে ষ্টেণ্ডলৈকে বাছত উঠাই দিবৰ কাৰণে। তো এইফালে গৈ আছিলোঁ আমি আৰু এইফালে তানিয়া পাপা মোৰ বেগটো লৈ আছিলে। তাৰপিছত উঠি গ'লোঁ আমি টমটম এখনত। তো এতিয়া আমি যাম কিবা এটা খাবৰ কাৰণে। তো ৰেষ্টুৰেণ্ট এটাত সোমাই গৈছোঁ আৰু এইটো ৰেষ্টুৰেণ্টত আগতো গৈছোঁ চাইছেই, মনবৰী বুলি কৈছিলোঁ যে সেইটো ৰেষ্টুৰেণ্ট হয় এইটো। তো আমি আহি ইয়াতে বহিলোঁ, কিবা কিবি অৰ্ডাৰ দিলোঁ বাৰু খাবৰ কাৰণে। তো এইফালে চলে বাটৰে দিছিলোঁ অৰ্ডাৰ, তো সেইটোৱে আহি গ'ল। এতিয়া তানি আৰু মই খাই এতিয়া আহি গৈছোঁ বাছ ষ্টেণ্ডলৈকে। তো এইফালে চবেই ৰখি আছিলে, যিহেতু আৰু 10 মিনিটমান আছে বাছ আহিবই। তো খাই আমি ইয়াতে আহি গ'লোঁ। আৰু এইফালে ফায়াজৰ চাওকচোন ইমানেই টোপনি লাগিছে, পৰি গৈ আছিলে। তাৰপিছত মই চাই আছিলোঁ বাছ আহি আছে নেকি, যিহেতু এতিয়া আহিবই, 1 মিনিটমান আছিলে তেতিয়া বা পায়ে গৈছিলে মানে। তো পায়ে পিছফালৰ পৰা ভিডিঅ' কৰি আছিলে আৰু মোৰ। তাৰপিছত চাওঁ বাছখন আহি পালেহি। তো মই বেগ লৈ উঠিব গৈ আছিলোঁ আৰু আজি বেলেগ বাছ, সেইদিনা বেলেগ বাছ দি আহিছিলোঁ, আজিৰটো বেলেগ। আজিৰটো আছিলে ৰায়ান বুলি। তো বাছটো বাৰু বহুত ভালেই হয়, কমফৰ্টেবল আছে বহাটো, তাৰপিছত বাকী ছাৰ্ভিচো বহুত ভাল। তো এইফালে মই এতিয়া উঠি লওঁ গাড়ীত। আৰু উঠি বহি গৈছোঁ বাছত আৰু এইফালে বাহিৰত চাওক বা আৰু তানিয়া ৰখি আছিলে আৰু তানিয়াৰ ৰিয়েকশ্যনটো চাব, তাই কান্দিয়ে দি আছিলে, পিছত বহুত কান্দি আছিলে বোলে মই অহাৰ পিছত। তো সিহঁতক বাই দি মই এতিয়া যাব লৈছোঁ আৰু গাড়ীখনো এৰিলে। তাৰপিছত আহি পাই গ'লোঁ ডিমৌ। তো ইয়াৰ পৰা কেইটামান খোৱা বস্তু লৈ ল'লোঁ। তাৰপিছত ভাবিলোঁ বাহিৰৰ অলপ ভিউখন দেখাই দিওঁ। আৰু ডিমৌ ধাবা এইটো। আৰু এইখিনি চাওকচোন ইমান ধুনীয়া লাগিছে, বহুত পানী হৈ আছিলে মানে, যিহেতু বৰষুণ এতিয়া কণ্টিনিউছ দিয়েই আছে। তাৰপিছত আহি পাই গ'লোঁ যোৰহাট। আহিছোঁ ইমানেই ট্ৰেফিক, তো ইয়াতে আধা ঘণ্টামান লেট হ'ল। আৰু ইয়াতে চাব পাৰে মোৰ টোপনিও লাগি আছিলে বহুত। এনেতো গাড়ীত টোপনি নহয়েই বাৰু। তো মই বহি বহি ভিডিঅ' কৰি আছিলোঁ। এতিয়া পাই গৈছিলোঁ মানে কাজিৰঙা।
তো এতিয়া এইটো কাজিৰঙাতে হয় মন্দিৰ এটা, তো চব গাড়ী ৰখাই সেৱা কৰি আছিলে, তো মই ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত আহি পাই গ'লোঁ জখলাবন্ধা। তো যিহেতু ডিমৌ মই একো খাই লোৱা নাই, তো ভাবিলোঁ ইয়াৰ পৰা ভাত খাই লওঁ, ইয়াৰ পৰা আৰু 1 ঘণ্টামান লাগিব, মানে 3:30 মান লাগিব মানে নগাঁও পাওঁতে। তো 1 ঘণ্টামান আছিলে আৰু, তো সেইকাৰণে মই ভাবিলোঁ ভাত খাই লওঁ, খাই আৰু পিছত গাড়ীত উঠি বহিলোঁ আৰু এতিয়া। যিহেতু মই গাড়ীত অকলে আছিলোঁ, তো সকলোৱে ভিডিঅ' কৰি আছিলোঁ, কোনো নাছিলে, চবেই খাই আছিলে আৰু মই জলদি খাই আহি গ'লোঁ। আৰু এইফালে চাওকচোন, বাহিৰৰ ভিউটো ইমানেই ধুনীয়া আছিলে, ৰ'দো আছিলে, তো বহুত ধুনীয়া লাগি আছিলে। এনেকুৱা ভিউজ কাৰ ভাল নালাগে, নহয়নে বাৰু? তাৰপিছত এতিয়া পাই গ'লোঁ মিছা, এইটো মিছা কেম্প হয়। দেন আহি পাই গ'লোঁ বাইপাছ, মানে নগাঁও পাই গ'লোঁ। তো এতিয়া নামি লওঁ বাছৰ পৰা, তো পিছত দেখাই আছোঁ। তাৰপিছত ইয়াৰ পৰা মোৰ বেগ আছিলে, বেগ লৈ ল'লোঁ। আৰু এজনী ছোৱালী মোৰ লগত ইয়াতে নামিছিলে, তো তাইৰো বেগ আছিলে, তো লৈ লৈছিলে। দেন এতিয়া বাছখন যাব লৈছে, আৰু ময়ো অলপ আগত গৈ ৰখি আছিলোঁ অ'টোৰ কাৰণে, যিহেতু ইয়াৰ পৰা আৰু এটা অ'টো লৈ মেইন টাউনলৈকে যাব লাগিব। এইটো বাইপাছতে ৰখাইছিলে গাড়ীখন। ইয়াতে গাড়ী এখনৰ কাৰণে ৰখি আছিলোঁ, যিহেতু এতিয়া ইয়াৰ পৰা অ'টো লৈ ডাইৰেক্ট ঘৰলৈ যামগৈ আৰু। তো আজিৰ ব্লগটো ইমানে আছিলে, বাই, নতুন এটা ব্লগ লৈ আকৌ আহিম।